যে পৰিস্থিতি সিচুৱেশ্যনৰ মাজতো যে মোৰ চিন্তা কৰি পেলাই যে মোক এজন ইএমৰ দায়িত্ব অৰ্পণ কৰাৰ কাৰণে যে আজি ইহঁতে কালিতো আপোনালোকে চাইছে নটিফিকেশ্যনটো ওলাই গ'ল এতিয়া শপত গ্ৰহণ আছে মই ভাল লাগিছে আনন্দ লাগিছে সন্মান পালেতো চবৰে ভাল লাগে তো তেনেকুৱা মোৰ এটা ফিল হৈছে আৰু লগে লগে মোৰ এনেকুৱা হৈছে মোৰ দায়িত্ব বাঢ়িছে মই ভাবিছো ৰেছপনচিবিলিটি বাঢ়িছে যে বিটিআৰৰ যি 35 লাখ আমাৰ পপুলেশ্যন আছে সবক লৈ চিন্তা কৰি কাম কৰিব লাগিব তো মই এইটো কাম কৰি যাম আৰু মই ভাবো যে আজি ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় বিটিআৰৰ চিফ মহোদয় আমাৰ মন্ত্ৰী অশোক সিংহেল ডাঙৰীয়া এখেতে চিন্তা কৰি পেলাই যে মোক যোগ্য বুলি ভাবিছে মই ভাবো যে মই এখেতক ধন্যবাদ যিমানে দিম এইটো কম হ'ব মই ধন্যবাদো জনাইছো আৰু লগে লগে শ্ৰদ্ধা জনাইছো আৰু মই এইখিনি ক'ব খুজিছো যে মই আগন্তুক দিনত যি মোক দায়িত্ব অৰ্পণ কৰিছে মই নিষ্ঠা আৰু সততাৰে মই কাম কৰি যাম আৰু যি ডিপাৰ্টমেণ্টে মোক দিয়ক মই এই ডিপাৰ্টমেণ্টক এটা ভাল দৰ্জা দিম আৰু বিটিআৰক এটা পৰিৱৰ্তন আনি মই কাম কৰিম এইখিনি মোৰ ইচ্ছা আৰু মই আপোনালোকক সাংবাদিক ভাইসকলক অনুৰোধ জনাইছো যে আপোনালোকে আশীৰ্বাদ কৰিব দোৱা কৰিব যাতে মই এই 35 লাখ জনসাধাৰণৰ আশীৰ্বাদ লৈ আপোনালোকৰ আশীৰ্বাদ লৈ যাতে মই ৰাইজৰ হৈ কাম কৰি যাব মই শ্ৰীৰামপুৰবাসী ৰাইজে মোক MCLA বনাইছে মই হাজাৰো কোটি প্ৰণাম এই শ্ৰীৰামপুৰবাসী ৰাইজক দিওঁ আজি এখেতৰ কাৰণে মই এই জায়গাত আহিছো তো মই শ্ৰীৰামপুৰক কেতিয়াও পাহৰিব নোৱাৰিম শ্ৰীৰামপুৰৰ বাকী ৰাইজৰ যি মৰম আশীৰ্বাদ মোৰ লগত সদায় আছে আৰু থাকিব আৰু মই যিমান দিনলৈকে জীয়াই আছো শ্ৰীৰামপুৰবাসীৰ যিকোনো ৰাইজৰ যি অসুবিধা হ'ব মই তাত উপস্থিত হৈ মই সহায় সহযোগিতা কৰিম আৰু মৰাৰ আগদিনলৈকে মই শ্ৰীৰামপুৰবাসী ৰাইজৰ লগত থাকিম এইটো এটা আৰু 2 নম্বৰ কথা মই ভাবো যে কাম কৰাটোই আমাৰ মানৱ জীৱনৰ এইটো ডাঙৰ ধৰ্ম তো মই সেই কাৰণে কাম কৰি যাম মই ইমান দিন যিমানখিনি কাম কৰিছো মই এইটো ক'লোৱেই আগতে যে মোৰ দায়িত্ব বাঢ়িছে আৰু মই বহুত ভালদৰে কাম কৰি যাম গোটেই বিটিআৰৰ কাম কৰি যাম লগে লগে মই শ্ৰীৰামপুৰবাসীৰ লগত থাকি কাম কৰিম